বৰ্তমান আপোনালোকে যিটো এই কংক্ৰিটৰ ৰাস্তা দেখিছে এইটো ৰাস্তা 1989 চনৰ পৰা 1996 চনলৈকে এনেকুৱা এটা দুৰৱস্থা আছিল এই কাষেদি মাত্ৰ এখন দুচকীয়া বাহনৰ ভাড়া একো গাড়ী ভালকৈ যাব পৰা নাছিল আনকি জুবিন গাৰ্গে তেওঁৰ আটাইতকৈ সফলতাত থকা এলবাম অনামিকাক মুক্তি দিয়াৰ পিছত তেওঁ এখন মাৰুতি গাড়ী লৈছিল সেই গাড়ীখন সদায় তেওঁ এজন বন্ধুৰ ঘৰত ৰাখিব লগা হৈছিল পথটোতে আহি মই ঠিক জুবিন গাৰ্গৰ প্ৰথম ঘৰটোত পাইছোঁহি আহি এইটো এটা প্ৰথম অৱস্থাত এইটো এটা RCCৰ মাত্ৰ এটা মহলাৰ ঘৰ আছিল বৰ্তমান পিছে এই ঘৰটো ইতিমধ্যে 2005 চনতে জুবিন গাৰ্গে বিক্ৰী কৰি দিয়াৰ বাবে ইয়াত এই ওপৰতে আৰু এটা মহলা ঠিক কৰা হৈছে কিন্তু আগৰ যিটো ঘৰৰ পৰা জুবিন গাৰ্গে অনামিকাৰ দৰে এটা সফলতাত থকা এলবাম বনাইছিল সেই ঘৰটো কিন্তু আগৰ অৱস্থা একে আছে মাত্ৰ সলনি হৈছে মাত্ৰ ঘৰটোৰ ৰংটো আৰু গ্ৰিলখিনি আৰু এই থকা যিখিনি জেগা আছিলে এইখিনি জেগা আগতে খুব কেঁচা আছিলে আৰু জুবিন গাৰ্গৰ চবচে আটাইতকৈ এই ঘৰটোৰ চবতকৈ প্ৰিয় বস্তু আছিলে এজোপা আছিলে গছ এজোপা আছিলে এই গছজোপাৰে যেতিয়াই জুবিন গাৰ্গে এই ঘৰটোলৈ আহে এই ঘৰটোলৈ অহাৰ লগে লগে তেওঁ এই ঘৰটো এটা সাৱটি ধৰি পেলাই বহুত দেৰি থাকে ঘৰটো বিক্ৰী দিলোঁ নহয় চাই থাকিবলৈ দিগদাৰ মই নাযাওঁ নেকি চাব নোৱাৰিলে তই বস্তু ৰাখিলে আন্টি আৰু মাইনাৰ তাতে মেমৰিটো সোমাই আছে বহুত আছে মোৰ গছজোপা এইটো আছে পাইনজোপা পাইনজোপা আৰু ঘৰটোতে সোমাই থকা মই মালিকক কৈছোঁ মই ঘৰটোহে বিকিছোঁ গছজোপা